বিশিষ্ট শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সমাজকৰ্মী হলিৰাম ৰায়ৰ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন। গোৱালপাৰা জিলাৰ ধূপধাৰাৰ দক্ষিণাঞ্চলৰ অম্বুক নিবাসী সদ্যপ্ৰয়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, শিক্ষক হলিৰাম ৰায়ৰ 4 অক্টোবৰত স্থানীয় অম্বুক মজলীয়া বিদ্যালয় প্ৰাংগণত স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়। গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ অম্বুক অঞ্চলবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানৰ পূৰ্বে পুৱা 9 বজাত কোঠাগুঠি গাঁও পঞ্চায়তকে সামৰি বৃহত্তৰ অম্বুকত এখনি শাখা সাহিত্য সভা গঠন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক কৰুণাকান্ত ৰায়ৰ সভাপতিত্বত তথা শিক্ষক কিশোৰ ৰাভাই আধৰা সভাত গোৱালপাৰা জিলা সাহিত্য সম্পাদক জিতুমণি দাসকে আদি কৰি জিলা কাৰ্যনিৰ্বাহক সদস্য তথা ধূপধাৰা বিজ্ঞানী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ এম গোপাল সিংহৰ লগতে জিলা সাহিত্য সভাৰ উপসভাপতি ভাস্কৰ চৌধুৰী পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰতুল চন্দ্ৰ ৰাভাক সভাপতি আৰু শিক্ষক কিশোৰ কুমাৰ ৰাভাক সম্পাদক হিচাপে মনোনীত কৰি 21জনীয়া শাখা সাহিত্য সভাখন গঠন কৰাৰ পিছত সদ্যপ্ৰয়াত শিক্ষক, সাংস্কৃতিক কৰ্মী হলিৰাম ৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে পত্নী বিনীতা ৰায়ে। আনহাতে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰতুল চন্দ্ৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত স্মাৰক বক্তৃতানুষ্ঠান উদ্বোধন কৰে দুধনৈ ভাৰতী সংগীত বিদ্যালয়ৰ অধ্যক্ষ সুকুমাৰ ৰায়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অনাতাঁৰ শিল্পী তথা দুধনৈ মহাবিদ্যালয়ৰ অধ্যাপক হৰগোবিন্দ ডেকা, ধূপধাৰা ৰথজ্যোতি শাখা সাহিত্য সভাৰ সভাপতি তথা কবি সাহিত্যিক জ্ঞানশংকৰ খাখলাৰী, অম্বুক ৰাইজ গৈৰাহৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক মদন চন্দ্ৰ ৰায়, লগতে বিশিষ্ট অতিথি হিচাপে ধূপধাৰা বিজ্ঞানী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ মনিলা দেৱী ৰাভা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মাণিকান্ত ৰাভা, জিলা সাহিত্য সভাৰ উপসভাপতি ভাস্কৰ চৌধুৰী, কোঠাগুঠি গাঁও পঞ্চায়তৰ সভাপতি উৎপল ৰাভাৰ উপৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভা। ইফালে এই অনুষ্ঠানতে প্ৰয়াত শিক্ষক, সাংস্কৃতিক কৰ্মী হলিৰাম ৰায়ৰ দ্বাৰা ৰচিত গীত পুত্ৰ লিন্ময় ৰায় আৰু গুৰু কুশল ৰাভাই পৰিৱেশন কৰাৰ লগতে প্ৰয়াত ৰায়ে শিকোৱা কুচান নৃত্য পৰিৱেশন কৰা হয়। ৰিপৰ্ট বিআৰ নিউজ, গোৱালপাৰা, ধূপধাৰা।